নমস্কাৰ নতুন বছৰৰ সকলোকে হিয়াবাৰ শুভেচ্ছা দিলো মই নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিব ওলাইছো ইয়াত মই মোৰ নিজৰ ৰেচিপিখিনি মই শেয়াৰ কৰিম ইউটিউবৰ থ্ৰুৰে তো আজি মই ষ্টাৰ্ট কৰিম আসামিজ ষ্টাইল চিকেন কাৰীৰে তো আহক মাংস লৈছো মই আধা কেজি আৰু আধা কেজি মাংসৰ কাৰণে মই পিয়াজ লৈছো 4টা আলু 3টা আৰু বিলাহী সৰু যেতিয়া মই দুটা লৈছো আপুনি ডাঙৰ বিলাহী হলে এটাই ল'ব পাৰিব এতিয়া গোটেইখিনি বস্তু কাটি লও ভালকে গোটেইখিনি বস্তু ধুনিয়াকে কাটি পিনে এখন প্লেটত ৰাখি দিব মই দেখাই দিম মোৰ কেনেকৈ মই বনালে ৰাখি দিও মই ভালকৈ এটো যে কাটি পিনে গোটেইখিনি বস্তু যদি এটা প্লেটত থাকি যায় মানে ডাঙৰ এখন কাহি এখন লৈ লও তাৰ ওপৰত গোটেইখিনি কটা বস্তু দি দিও তেতিয়া কি হয় বনাওতে মোৰ কাৰণে সহজো হয় লগতে ভাবিব নালাগে যে কি বস্তু কাটিব আছে কি বস্তু নাই আপোনাক দেখাই দি আছো মই কেনেকৈ লও মই কৈছিলো নহয় মই সজাইলে ভাল পাওঁ মই এনেকৈ সদায় বনাতে সজাই লও পিয়াজখিনি কাটি ললো বিলাহী কিটা ললো জলকীয়া ললো আদা নহৰু পেষ্ট আৰু আলু কিটা ধুনিয়াকৈ কাটি ললো এটা বনাবলৈ যাব হক তেল দি দিলো ইয়াত তেলখিনি গৰম হ'বলৈ দি দিও এতিয়া কেৰাহী ধুনিয়া গৰম হৈ গৈছে Yes, we do this. Gas to me, medium heat for this. Yes, can you see me? Only color is golden brown color. Will go. खूब videos ना जाए ना golden brown. Hey, golden brown color में वाले के gas की नहीं दुनिया के भाजे थे कुछ. अगर ऐसे लॉयर निकले क्यों है? अपना পিয়াজ খিনি যে জ্বলি যায় এই জ্বলি যোৱা চান্সটো একেবাৰে নাথাকে অলপ কষ্ট হয় কিন্তু লৰাই থাকিলে ভাল আপোনাৰ পিয়াজখিনি ভাজি হ'ব হৈছে মজিব ধৰিছে তেলত অকণমান ভাজি লোৱা হ'লে আমি ইয়াতে মাংসখিনি পেলাই দিম আৰু একেলগে আলুকেইটাও দি দিম যাতে একেলগে মাংসৰ লগত আলুখিনি সিজি যায় একদম মাংস পিয়াজত ओके जी के आलू काटे थे चलो একেলগে আলু কেটা আমি দি দিলো তো লাহে লাহে কাটা হৈ থাকিলে তেলৰ ভিতৰত 5 কিলো হালধি গুড়ি আৰু দি অকণমান বেছিকৈ দি দিছো যেহেতু আসামিজ ষ্টাইল হয় আৰু অসমীয়া মানুহে হালধি অকণমান বেছিয়ে খায় निमक दी दियो स्वाद अनुसार निमक ये दिलो जीरा गुड़ी अकमान बेसिके धनिया गुड़ी धनिया के हेता खामले मांसखिनि আকৌ এবাৰ ভালকৈ লৰাই দিলো আৰু এটা কথা যেতিয়া আমি আসামিজ ষ্টাইল চিকেন কাৰী বনাও তেতিয়া আমি যেটো লাল মিৰ্চ একেবাৰে ইউজ নকৰোঁ কাৰণ আসামিজ ষ্টাইল খানাত বহুত কম মানুহে লাল মিৰ্চ ইউজ কৰে আগতেতো কৰাই নাছিলে আগৰ মানুহেতো লাল মিৰ্চ ইউজ কৰা নাছিলে জিৰা ধনিয়া আৰু যেটো আদা নহৰু পেষ্ট সেই আদা নহৰু পেষ্টৰ ওপৰতে গোটেই আঞ্জাখন ডিপেণ্ড কৰে গোটেই আঞ্জাৰ সোৱাদটো আপোনাৰ আদা নহৰুৱে আনিব আঞ্জাৰ সোৱাদটো আপোনাৰ আদা নহৰুৱে আনিব গোটেই সোৱাদটো আৰু মছলা ভিতৰত আপোনাৰ এইখিনি জিৰা আৰু ধনিয়া গুড়ি অকণমান বেছিকৈ দি দিওঁ প্ৰথমটো হৈ গ'ল আপুনি যিমান জিৰা দিয়ে তাৰে যদি জিৰা যদি আপুনি আধা চামুচ দিছে ধনিয়া গুড়ি 1 চামুচ দিব পাৰে জিৰাটো অলপ কম ধনিয়াটো অলপ বেছি এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই দিলে মই ঢাকনখন লগাই দিলোঁ আমি আদা নহৰু পেষ্টটো অকণমান পিছত ইউজ কৰিম কাৰণ এটো একদম পেষ্ট হয় যদি মই এতিয়াই দি দিওঁ আদা নহৰু পেষ্টটো জ্বলি যোৱাৰ চান্স থাকিব তো আদা নহৰু পেষ্টটো অকণমান পিছত দিম যদিহে আপুনি মই মিক্সিত কৰিলোঁ পেষ্ট
তো বহুত বেছি পেষ্ট হৈ গ'ল। যদি আপুনি যিটো খুন্দনা আছে খুন্দনাত যদি পেষ্ট কৰে তেতিয়াহ'লে আপুনি এতিয়া এইটো টাইমত দি দিব পাৰিব, কাৰণ আপোনাৰ এইটো একেবাৰে পনীয়া টাইপৰ পেষ্টটো নহ'ব। মোৰ পেষ্টটো একদম পনীয়া টাইপৰ হৈ গ'ল, তো মই অকণমান পিছতকৈ দি আছোঁ। এতিয়া মই ঢাকনিখন লগাই দিলোঁ। ইয়াতে ঢাকনি লগাই গেছটো একেবাৰে ল' ফ্লেমত কৰি দিছোঁ যাতে তলত নালাগে, আৰু 3-4 মিনিট পিছত ঢাকনিখন গুচাই চাম কেনেকুৱা আহিছে। যদি তলত লাগিব লাগিছে অকণমান পানী দি লৰাই দিলোঁ। মাংসৰ পানী ওলাইছে, তো এই পানীতে মাংসখিনি সিজিব। অকণমান লৰাই দিছোঁ আৰু ঢাকনিখন লগাই দি দিম মই এতিয়াই। আকৌ এবাৰ ঢাকনখন গুচাই লওঁ, অকণমান লৰাই দিওঁ। পানীটো কমিব লাগিছে। আদা নহৰু পেষ্ট দি দিলোঁ, বিলাহীখিনি দি দিলোঁ। এতিয়া জলকীয়া দিম। এতিয়া হেতাখনেৰে অকণমান লাৰি কিনে আকৌ ঢাকনত লগাই দি দিম। এতিয়া আকৌ ঢাকনিখন লগাই দি দিলোঁ। জোখ হিচাপে পানী দি দিওঁ, যিহেতু আছামিজ কাৰী হয় অকণমান জুলীয়া হ'লে ভাল লাগিব। আৰু যিহেতু ঠাণ্ডাৰ দিন আমি অকণমান জালুকৰ গুড়ি ধুনীয়াকৈ ছটিয়াই দিছোঁ ওপৰত। এতিয়া গেছটো দিম ফুল ফ্লেমত। এতিয়া আমি আৰু ঢাকনি দিওঁ ইয়াতে। যেতিয়া ভাবিম যে পানীখিনি হৈ গৈছে, আমাৰ জোখৰ পানী হৈ গৈছে, তাৰপিছত ওপৰত ধুনীয়া অকণমান ছটিয়াই দিম, ইয়াক নমাই দি দিম। ওপৰত ধুনীয়া অকণ ছটিয়াই দিছোঁ, ঢাকনিখন চপাই থৈ দিছোঁ। এতিয়া ভাতৰ লগত খাব লাগে আৰু।